গৈছো দেই দৌৰ মাৰিব নোৱাৰো দেই লাহে লাহে যাম কাইলৈ হৰাই দিম যে কামবিলাক কৰিবৰ কাৰণে ইয়া তামোল লৈ লৈছো তামোল গুছাম এটাকে গৈ আছো এই বৌহঁতৰ ঘৰলৈ গোটেই কিজনী একেলগ হম আৰু টোটেল 6 ঘৰে দিছো যে সেই 6 ঘৰ একেলগে হম আৰু গোটেই কিজনী এতিয়া কাম বনবোৰ কৰিম কাইলৈ ভকতৰ কাৰণে চাউল দিব চাহ দিবৰ কাৰণে পিঠা লাৰু তাৰপিছতে আৰু ধেৰ যথেষ্ট কাম থাকে ন হৰাই দিয়া আগৰ মুহূৰ্তত সেই গোটেইখিনি কৰিবৰ কাৰণে এতিয়া ওলাইছো আগত বৌজনী গ'লেই মই এয়া দৌৰ মাৰি গৈছো আৰু ফটাফট হাতত এয়া তামোলৰ টোপোলা আৰু কটাৰীখনো লগত লৈ গৈছো দেই নিজৰ কটাৰী হ'লে তামোলখন কাটিবলৈ ভাল আৰু এইফালে বৌয়ে ধুনীয়াকৈ পিঠাখিনি সানি ল'লে এয়া ঘিউ তাত মিলালে প্ৰথমতে ঘিউ অকণমান মিলালে অৱশ্যে কেঁচা মিঠৈ আমি বনাম কেঁচা মিঠৈখিনি মানে চাহৰ লগত খাবৰ কাৰণে ভকত আৰু বাকী যিখিনি আলহী আহিব বা নামঘৰলৈ যিখিনি মানুহ আহিব সেই মানুহখিনিক চাহ দিবৰ কাৰণে আমি এইটো যোগাৰ কৰিছোঁ আৰু পিঠাটো কেনেকৈ বনাই আছোঁ আপোনালোকক সকলোখিনি দেখুৱাম এইটো নাৰিকল মই চফা কৰি লৈছোঁ মোৰ ভাগত নাৰিকলটো পৰিল মই বোলে নাৰিকলটো ৰুকি দিব লাগে এতিয়া আৰু এই নাৰিকলখিনি ধুনীয়াকৈ মই চফা কৰি লৈ পিনে ৰুকিবলৈ ল'লোঁ তাৰপিছত এইফালে বৌয়ে চেনিখিনি মিক্সিত পিচি আনি দিলে চেনিখিনিও মিক্স কৰি দিলে আৰু লগতে এয়া হ'ল আমুল স্প্ৰে পাউডাৰ গাখীৰটো সেই পাউডাৰ গাখীৰটো ইয়াত অকণমান মিলাব লাগিব আৰু এইফালে নাৰিকলখিনিও ৰুকি দিলোঁ আৰু এতিয়া নাৰিকলখিনিও তাতে বৌয়ে মিলাই ধুনীয়াকৈ গোটেইখিনি খুব সুন্দৰকৈ মিলাই পিনে মিশ্ৰণটো খুব ভালকৈ কৰিব লাগিব আৰু সানি খুব ধুনীয়াকৈ গোটেইখিনি সানি লৈছে দেই খুব সুন্দৰকৈ সানি লৈছে তাতে অকণমান লিকুইড আমুল তাজাও দিয়া হৈছিলে দেই সেইটো স্কিপ হৈ গ'ল মই সেইটো ভিডিঅ' ল'বলৈ নহ'ল আৰু এতিয়া গোটেই মিশ্ৰণখিনি ভালকৈ সানা হৈ গ'ল যেতিয়া এতিয়া লাডু বনাবলৈ আৰম্ভ কৰি দিলোঁ এতিয়া এয়া আমি তিনিওগৰাকীয়ে ধুনীয়াকৈ লাডুবিলাক বনাই গৈ আছোঁ আৰু এয়া তিনিগৰাকীয়ে বনালে যেতিয়া ফটাফট হৈয়ে গ'ল আৰু 2 কেজি চাউলৰ পিঠাত এয়া 150টা লাডু ধুনীয়াকৈ হৈ গ'ল একচুৱেলি কেঁচা মিঠৈ বুলি ক'ম নে কেঁচা পিঠা বুলি ক'ম আপোনালোকে নিজে নামটো দি ল'ব দেই কেঁচা মিঠৈ নে কেঁচা পিঠা হয়